Hello friends, welcome to my channel. আজি আছো মই মোৰ হাজবেণ্ডৰ ঘৰত। আজি হৈছে দেওবাৰ। যিহেতু মই কালি নগাঁৱৰ পৰা আহিলোঁ, সেইটো ব্লগটো বাৰু এইটো ব্লগতকৈ আগত আপলোড কৰিবলৈ চেষ্টা কৰিম। তাৰপিছতে এতিয়া হৈছে মৰ্ণিং টাইম, গতিকে গা পা ধুই ৰুটি বনাই আছোঁ। ৰুটি ধুনীয়াকৈ বনাই মেলি তাৰপিছত আপোনালোকক মই পাৰিলে হোম দিম, দিম। গতিকে মই জল্দি কৰিব বিচাৰিছোঁ যিমান পাৰিছোঁ। আৰু হোমটো দিব নোৱাৰিলেও ৰুমটোৰ এটাকে দিম বুলি ভাবিছোঁ, কাৰণ বহুত খেলি মেলি হৈ আছে বস্তুবোৰ, কাৰণ আমাৰ জল্দি কৰা হয় গোটেই কাম। গতিকে সেয়াই, গতিকে ৰুটি বনাই আছোঁ। আৰু একেবাৰে আপোনালোকক মই ফটাফট ৰুটিকেইটা বনাই লওঁ, বনাই পেলানি আপোনালোকক একেবাৰে ৰুমটোৰ দিওঁতে লগ পাম। ঠিক আছে তেতিয়াহ'লে। ওৱান ছেকেণ্ড। এতিয়া এয়া হৈছে আমাৰ ঘৰৰ এণ্ট্ৰেঞ্চ, আগফালটো একেবাৰে নতুন ঘৰ হয়, গতিকে ইমান একদম হেৰি হোৱা নাই। গতিকে এইখন দৰ্জাৰেদি সোমাই যাব লাগে। এইটো মেইন এণ্ট্ৰেঞ্চ গেট। তাৰপিছতে এইটো হৈছে আমাৰ হল, আলহী বহা হল। আপোনালোকক পিছত হোম টুৰ কৰোঁতে ভালকৈ দেখাম। তাৰপিছতে এইফালেদি যায় কিটচেনলৈ, আৰু এইফালে এইটো এটা হল হয়। আৰু তাৰপিছতে এইটো হৈছে এইফালেদি যায় আমাৰ দোকান আছে, দোকানলৈ যায়। আৰু দোকানৰ এইফালে হৈছে মোৰ ৰুমটো। গতিকে মোৰ ৰুমৰ ফাৰ্ষ্টতে আপোনালোকে দেখিব, এটা দুখন পৰ্দা লগাই থোৱা আছে, দুখন পৰ্দা। লগতে ইয়াতে এণ্ট্ৰেঞ্চত এখন এনেকুৱা ভৰি মোচা দলিচা আছে। গতিকে তাৰপিছতে এনেকৈ সোমাই আহিলে, এয়া মোৰ এতিয়া সোমাই আহিলে ৰাইট ছাইড হ'ব। এইফালে এইটো ৰাইট ছাইড হয়। মই এতিয়া এনেকৈ কেমেৰা ফেচ কৰি আছোঁ কাৰণে মোৰ লেফ্ট ছাইড নিচিনা লাগিছে, ৰাইট ছাইড নিচিনা দেখিছে বাৰু। গতিকে এইটো হৈছে মোৰ ৰাইট ছাইড। আৰু ইয়াতে আছে আলনা, এইটো আলনা মাহেঁতি বিয়াত অনা আইনা। আৰু এইখন হৈছে দৰ্জাখন। দৰ্জাখনত লক ছিষ্টেম আছে। আমি যেতিয়া চাকৰিলৈ বুলি ওলাই যাওঁ, এইটো এনেকৈ লক কৰি যাব পাৰি। ইয়াত চাবি আছে, চাবিটোত আমি লক কৰি যাব পাৰোঁ। গতিকে এইটো হৈছে আমাৰ এণ্ট্ৰেঞ্চটো। আৰু লগতে ইয়াতে গোটেইখিনি জোতা, হাজবেণ্ডৰ জোতা, মোৰ চেণ্ডেল এপাহ আছে। তাৰপিছতে এতিয়া এইখন হৈছে আমাৰ মোৰ বিয়াত অনা হেৰিটো। ডিজাইনটো আপোনালোকে কেনেকুৱা হৈছে, ডিজাইনটো আপোনালোকে জনাব। এইজনী ময়ে বেক চাইডটো। গতিকে ইয়াতে এইটো হৈছে মোৰ ফেনখন অফ কৰি লওঁ। ফেনকেইখন অফ কৰি লওঁ, তেতিয়া আৱাজটো ধুনীয়াকৈ আহিব। দৰ্জাখনো মাৰি লৈছোঁ, নহ'লে বাহিৰত মানুহ আছে, দোকানলৈ অহা মানুহ, গতিকে আৱাজ আহি থাকে। গতিকে এইখন হৈছে আমাৰ হেৰিখন, মোৰ ভাগৰ ড্ৰেছিং আইনা। ইমান ইউজ নহয়েই, থাকাই নহয় যে ঘৰত, তথাপিতো। আৰু সেইটো কাৰণে আপোনালোকে দেখিব গোটেই খালী। আৰু এইটো হাজবেণ্ডৰ ফাৰ্ষ্ট ৱাইফৰ ঘড়ী এটা আছে। ইয়াতে তেখেতৰ হেয়াৰ জেল, এইটো মই জনচন বেবী ক্ৰীম ইউজ কৰোঁ, সেইটো জনচন বেবী ক্ৰীম। তাৰপিছতে এইকেইটা এমিৰৰ হয়, খুলিয়ে দেখাই দিছোঁ। তাৰপিছতে এনেকুৱা একো খাজ বস্তু নাই। এইটো হ'ল এল'ভেৰা জেল, আহিলে লগাওঁ। আৰু এইটো হাজবেণ্ডে দিয়া কাপ, এইটো হাজবেণ্ডে দিছিলে, বিয়াৰ আগতে দিছিলে, যিহেতু আমাৰ লাভ মেৰেজ। তাৰপিছতে এইবিলাকে আৰু ইমান বেছি একেবাৰে বস্তু নাই, একদম কম বস্তু। আৰু ইয়াতেও অল আউট এটা লগাই থোৱা আছে। আৰু এনেকুৱা ইমান হেৰি নাই।
তাৰপিছতে এইফালে দেখাওঁ এইফালে লাইক স্প্ৰে আছে বডি স্প্ৰে এইটো দ্য ৱমেন বুলি এখন আছিলে তাৰ পৰা লোৱা এইটো হেৰি স্প্ৰেটো তাৰপিছতে এইটো হৈছে পানী খাবলৈ অনা হেৰি মই যিমান পাৰোঁ পৰাপক্ষত ষ্টীলৰ বা তেনেকুৱা টাইপৰ হেৰি মানে বস্তুৰ পৰাই মই খাব বিচাৰোঁ কাৰণ প্লাষ্টিকৰ পৰা খোৱাটো বেয়া বুলি আমি চবেই জানো গতিকে এইটো এটা থাকে মই যেতিয়াই আহোঁ ধুই পেলানি পানী ভৰাই পেলানি থৈ দিওঁ আৰু এইটো গ্লাছ হাজবেণ্ডে ইউজ কৰে ময়ো ইউজ কৰোঁ তাৰপিছতে ইয়াত আছে খুলিব লাগিব চবৰে চাবিকেইটা মানে লাগিয়ে থাকে লাইক আমি ইমান থকা নহয়ও সেইটো কাৰণে চাবি হেৰাই যাব বুলি তেনেকৈ লগাই থোৱা থাকে এইখিনি এনেকৈ এইখিনি আছে সেন্দুৰ ইয়াতে সেন্দুৰ আছে বিয়াত দিয়া সেন্দুৰ বাকী মই লোৱা সেন্দুৰ বেলেগকৈ আছে তাৰপিছতে এইখিনি এনেই মেকআপৰ ইমান মানে মই মেকআপ নকৰা নহয় আপোনালোকে দেখিছে চাগে মই বহুত চিম্পলকৈ থাকোঁ তাৰপিছতে এই ওপৰৰ এইখিনি হৈছে লাইক অসমীয়া গহনা কেতিয়াবা ফটককৈ লাগি যায় এইটো এটা কেণ্ডেলৰ ছেট হয় আপোনালোকক যদি মই পাৰোঁ দেখাবলৈ এইটো চেণ্টেড কেণ্ডেল বাট ইউজ কৰা হোৱাই নাই এইটো চেণ্টেড কেণ্ডেল এতিয়া ইউজ কৰিম নাজানো তো বিয়াৰ এইটো ইয়াতে এতিয়া থৈ দিওঁ তাৰপিছত বিয়াৰ টাইমত অনা হৈছিলে কিন্তু ইউজ কৰা নহ'ল তাৰপিছতে যিটো গৰম পৰিছে তাৰ বাবে এখন ষ্টেণ্ড ফেন আৰু ফেন দুখন আছে আমাৰ ৰুমত আপোনালোকে যিহেতু আপোনালোকক যদি দেখাব বিচাৰোঁ আমাৰ মানে ৰুমটো অকণ হল হয় ডাঙৰ যথেষ্ট ডাঙৰ সেইটো কাৰণে তাৰপিছতে এতিয়া আহিছোঁ এইফালে এয়া মোৰ সৰু বিচনাখন তাৰপিছতে এইটো হৈছে ৱাৰ্ড্ৰপটো কেতিয়াবা আপোনালোকক আমাৰ কাপোৰৰ কালেকশ্যন দেখাম বাৰু এতিয়া নতুনকৈ ইউটিউব ষ্টাৰ্ট কৰিছে আৰু ছাবস্ক্ৰাইবাৰো মানে বেছিকৈ নাই যিহেতু আপোনালোকে তথাপিতো বহুতখিনি মৰম দিছে বাৰু মই নাই দিয়া বুলি নকওঁ তাৰপিছতে সেইটো গতিকে কেতিয়াবা দেখাম মই এইফালে তাৰপিছতে এইটো হৈছে ৰেক এডাল এইটো হৈছে আমাৰ বিয়াত এনেকৈ আনিব লাগে হেৰি এটা এইটো তলা এটা লগাই থোৱা আছে এইটো হৈছে মই মানে যলৈকে যাওঁ এই বেগটোৱে লৈ যাওঁ সেইটো বেগ তাৰপিছত এইকেইটা সেইটো হৈছে লাও পালৰ মানে হেৰি এটা আছিলে টি ছেট এটা বাট আজিলৈকে এইটো ব্যৱহাৰ কৰাৰ সৌভাগ্য নহ'ল মানে লাইক এনেকুৱা টাইম অহাই নাই যোনটো টাইমত এইটো মানে হেৰি কৰিব আৰু এইখন হৈছে শৰাই লগতে এখন ঢাকনি এইটো মানে ইয়াতে থৈ দিওঁ মই যাতে ফটককৈ মানে লৈ যাব পাৰোঁ দৰকাৰ হৈ থাকে যিহেতু নতুন বৰে তাতে এইটো বেগটো ইয়াতে এনেকৈ থৈ দিছোঁ ইয়াতে এইকেইটা কুকাৰৰ সেনেকৈ বিয়াত উঠা তাৰপিছতে এতিয়া দেখাওঁ মোৰ বিচনাখন এইখন হৈছে আমাৰ বিচনা তাৰপিছতে এইটো এই মানে গৰমৰ কাৰণে এই পাতিখন এনেকৈ তলত দি থৈছোঁ এনেকৈ ৰাতি শুওঁতে এনেকৈ চিধাকৈ পানী হোৱা যায় তাৰপিছতে ইয়াত এতিয়া মই দেখাওঁ এইটো মানে মোৰ হাজবেণ্ডে হ'ল আৰু এতিয়া হাজবেণ্ডৰ হেৰিয়া দিছিলে এতিয়া মানে গ্লাছটো হেৰি হৈ যায় এইটো এনেকুৱা মানে শুভকামনা বুলি এনেকৈ লিখি দিছিলে এইটো নামটো প্ৰীতিৰে পিংকু আশীষ নেত্ৰ এনেকৈ দিছিলে আৰু ইয়াত তাৰিখটো দিছিলে সিহঁতৰ ৰিচিপশ্যনটো 13 তাৰিখ সেইটো কাৰণে 13 তাৰিখ লিখিছে বাট আমাৰ বিয়া হৈছিলে 12 তাৰিখ মে' মাহৰ 12 তাৰিখ 2022 চনত তাৰপিছতে ইয়াতে আছে কেইখনমান কিতাপ এই কিতাপখিনি মানে মোৰ এইটো অসম সাহিত্য সভা ইয়াতে ডিপ্ল'মা মই কৰিছোঁ আছামিজ ডিপ্ল'মা তাৰপিছত তাই ফাৰ্ষ্ট ছেমিষ্টাৰ পৰীক্ষা হৈ গ'ল ছেকেণ্ড ছেমিষ্টাৰ হ'ব আৰু তাৰপিছত এনেকৈ আছে এইখন পোহৰৰ সাধনা এখন পঢ়িব লাগিব এইখন হোমেন বৰগোহাঁইৰ মানে টমাছ এলভা এডিশ্যনৰ জীৱন কাহিনী এখন আৰু এইখন পঢ়া হোৱা নাই তাৰপিছতে এনেকৈ আছে অলপ বুকছ দেখাবলৈও বেয়া লাগে এইটো আৰু এখনটোৰ এনেকৈ আছে তাৰপিছতে এখন আছিলে এইখন আছাম হিষ্ট্ৰী এখন ইণ্ডিয়ান পলিটি এইখন মানে সময় পোৱা নাই পঢ়িবলৈ এক্সামৰ কাৰণে কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িবলৈ তাৰপিছত চাওঁ কি হয় তাৰপিছতে এইটো বিচনাৰ ডিজাইনটো যদি দেখিছে আপোনালোকে ধুনীয়াকৈ আৰু এটা মই একেবাৰে ওচৰলৈ আকৌ গৈ নাথাকোঁ ভিডিঅ'টো বহুত দীঘল হৈ গৈছে এইফালে দেখাব লাগিব এইটো বৰ একদম দেখুৱাটো মই বৰ আজিলৈকে নিশিকিলোঁ এইটো হৈছে সিহঁতৰ মোমায়েকৰ ছোৱালীজনীয়ে দিছে মই অকণমান ওচৰৰ পৰা পিছত দেখাই দিম বাৰু তাৰপিছতে ইয়াতে এইটো হৈছে শ্ব'কেছটো এনেকৈ দেখালে গোটেইখিনি নাপাব এইটো শ্ব'কেছ এইটো এনেকৈ তলত বৰফি ডিজাইন এইটো যথেষ্ট ডাঙৰ মানে
লাইক এইটো আপুনি যদি দেখে মোতকৈ ওখ দেখিছে যদি আপোনালোকৰ হাইটটো জানিবৰ কাৰণে মই এইটো কৰি দিছোঁ এইটো যথেষ্ট ওখ এইটো ইয়াতে এইটো একচুৱেলি বাহিৰলৈ লৈ যাব লাগিছিলে কিন্তু মানে আমি থকা ইমান নহয় যিহেতু মেইনটেনেঞ্চৰ কাৰণে অলপ দিগদাৰ হৈ যায় সেইবাবে মানে আমি নিয়া নাই বাহিৰলৈ নিম আৰু যেতিয়া আমি সময় পাওঁ তাৰপিছতে এইটো ওপৰত এনেকৈ পাতি আৰু প্লাছ এইখন আছিলে আমাৰ সেয়া ৱেলকাম টু দ্য ৱেডিং অফ শ্ৰৱণ উইথ পুষ্পাঞ্জলি এনেকৈ লিখা আছে সেইখন আমাৰ ৱেডিঙৰ এনেকৈ বিয়াৰ আগফালে এনেকৈ গেটৰ ওচৰত লগাই যায় সেইখন হয় বিয়াৰ ইনভিটেশ্যনৰ টাইপৰ সেইখন তেনেকুৱা এইটো প্ৰপাৰ নেমটো ময়ো নাজানো কি বুলি কয় ৱেলকাম নোট টাইপ আৰু তাৰপিছতে এইটো হৈছে মোশ্যন কোৱাৰ্টছ এইটো লাইক মোৰ ডিগ্ৰীৰ ফ্ৰেণ্ড লাগে দিছিলে গতিকে মই মোৰ লগতে ৰাখিছোঁ তাৰপিছতে এইফালে হয় আগফালটো আমাৰ এইটো চাব পাৰি ইয়াতে 1 ছেকেণ্ড মই ফটককৈ দেখাই দিম এইটো যদি এনেকৈ মেলা যায় এইটো আমাৰ বাহিৰৰ পৰিৱেশটো আমাৰ চোতাল আমাৰ ৱাল দিয়া হোৱা নাই তেনেকুৱা এইটো আমাৰ আগফালটো ইয়াতে দেখিব ইয়াতে এইখন ঠেলা এইটোৰ আমাৰ ঘৰৰ ঠেলা তাৰপিছতে ইয়াতে এয়া ফুলবিলাক আছে ইয়াতে ফুলবিলাক নতুনকৈ ৰুইছোঁ মই আহি পেলাই তাৰপিছতে আৰু এইফালৰ পৰা এনেকৈ অকণমানকৈ ভঁৰালটো দেখি থাকে এইটো ভঁৰাল হয় সিহঁতৰ তেনেকুৱা তাৰপিছতে এতিয়া ইয়াত মই এইটো দেখাই দিছোঁ নহ'লে বেয়া লাগিব নিজৰো এইটো ইয়াতে উল্টা উল্টা দেখি আছে এইটো শ্ৰৱণ পুষ্পাঞ্জলি এনেকৈ বনোৱা আছিলে ইমান মৰমত বনাই দিছে কাৰণে এইটো ইয়াতে মই ৰাখি থৈছোঁ তাৰপিছতে এনেই মোৰ বিচনাত এইটো ডিজাইন হয় যদি মই আকৌ চাইড কৰি দিওঁ আপোনালোকে দেখাব পাৰিব এইটো মানে মই ইয়াৰ পৰা দেখাবলৈ মই একদম বৰ দিগদাৰ ইয়াতে বৰফি কাঠ আছে এইটো বৰফি কাঠ আছে তাৰপিছতে ইয়াতে এনেকুৱা এইফালৰ পৰা শ্লাইডিং হয় আপোনালোকে চাগে বেলেগৰ তাত দেখিছে সেইটো এনেকৈ টানিব পাৰি এইটো এনেকৈ টানিব পাৰি এইফালে টানিব নোৱাৰোঁ মই কাৰণ ইয়াতে ইয়াৰ ৱালটোৰ লগতে লাগি আছে কাৰণে মই টানি দেখাব পৰা নাই এইটো দুটা শ্লাইড টানি দিব পাৰি চ' গোটেই ডিজাইনটো এতিয়া মই যদি ফটো আছে মোৰ ওচৰত মই ফটোকে দি দিব লাগিব সেইটো এনেকুৱা ডিজাইনটো যদি অকণমান যদি ধৰিব পাৰিছে এইটো এনেকুৱা ডিজাইনটো ইয়াতে বৰফি কাঠ আছে ইয়াতো এনেকৈ বৰফি কাঠ আছে তাৰপিছতে এইটো লাইক যদি আপোনালোকে বেছি ভালকৈ চাব বিচাৰে অসমীয়া ছোৱালীৰ ৰেখা তাইৰ নিচিনা ছেম ডিজাইন হয় বিচনাটো মই তাইৰ তাতটো দেখিছিলোঁ কিন্তু মই অৰ্ডাৰ দিয়াৰ পিছতে দেখিছিলোঁ তাইৰ তাত বাৰু এনেকুৱা নহয় যে তাইৰ পৰা চাই পেলাই মই কপি কৰি এনেকুৱা নহয় কেটলেগত মানে তাত মানে দেখি মোৰ ভাল লাগিলে এইটো তেনেকুৱা তাৰপিছতে আৰু দেখাবলৈ নাই তেনেকুৱা একো এইটো এনে স্লেব আছে বাট আমি একো থোৱা হোৱাই নাই এইটোৱে খালী এইখন একেবাৰে খালী আৰু গতিকে এইটোৱে হৈছে মোৰ ৰুমটো আমাৰ ৰুমটো বাট হ'লেও মানে মই হেপী যথেষ্ট হেপী কাৰণ এইটো ইমান ধুনীয়াকৈ বনাই দিছে হাজবেণ্ডে আৰু মানে মোৰ মা দেউতাই হাজবেণ্ডৰ মানে মা দেউতাই গতিকে মই হেপী যে ইমান ধুনীয়া ৰুম এটাত থাকিব পাৰিছোঁ কাৰণ আগতে আমাৰ ঘৰত মানে ইমানো ধুনীয়া ৰুম নাছিলে আৰু যেনে তেনে লাইক মিডল ক্লাছ ফেমিলি ইহঁতেও মিডল ক্লাছ ফেমিলি বাট যেনেকুৱা আৰু ন একদম লোকে টিপটপ এনেকৈ থাকে মই ইমান টিপটপকৈ নহয় কিন্তু ইয়াতে লাইক মোক তেনেকৈ মানে পাৰিছে ৰাখিছে আৰু মৰমত ৰাখিছে সেইটো কাৰণে মই থেংকফুল আৰু এইখন হৈছে টুল এইখন টুল হেৰি ড্ৰেছিঙৰ টুলখন মানে অনা হোৱাই নাই ড্ৰেছিঙৰ টুলখন থাকি আহিলে গতিকে আকৌ আমি যেতিয়া যাম মাৰ ঘৰত তেতিয়া নহ'লে মানে অনা হ'ব চাগে নাজানো যেতিয়া আনিম তেতিয়ালৈকে দেখাই দিম এবাৰ এইখন হৈছে মোৰ এল টাইপৰ চফা হয় এল টাইপৰ চফাৰ টুলখন গতিকে মই মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিব বিচাৰিছোঁ আৰু আপোনালোকে কেনেকুৱা পালে জনাব আৰু লগতে আপোনালোকে কেনেকুৱা টাইপৰ ভিডিঅ' মানে মোৰ চেনেলত চাব বিচাৰে সেইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব তেতিয়া মোৰ ভাল লাগিব আৰু লগতে আৰু এনেকুৱা কি জানিব বিচাৰে আপোনালোকৰ মনৰ কথাবিলাক মোক কমেণ্টত জনাব আৰু যোনে মোৰ এই ব্লগটো চাই আছে সকলোলৈ মোৰ ফালৰ পৰা
বহুত মৰম আৰু লগতে ভিডিঅ'টো তেতিয়াহ'লে এতিয়া শেষ কৰোঁ এইখিনিতে শেষ কৰোঁ আৰু লগতে যদি কিবা লাইক এই ডিৰেকশ্যনটো কৈ দিওঁ মোৰ ৰুমটো হৈছে চাউথ ইষ্ট ডিৰেকশ্যনত আৰু যদি ইয়াত যদি কিবা এৰেঞ্জমেণ্টত যদি বোলে নহয় এইটো ফালে হ'ব লাগিছিলে এইটো ফালে হ'ব লাগিছিলে আপোনালোকে ক'ব কমেণ্ট ছেকশ্যনত মই শুধৰাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ কাৰণ এনেকুৱা ডিৰেকশ্যনবিলাক বহুত মেটাৰ কৰে বুলি মই শুনা পাওঁ কিন্তু লাইক ইমান মানে টাইম মানে দিয়াই হোৱা নাই লাইক এনেকুৱা নাজানো কিয় মানে টাইমটো মিলাব পৰা নাই মই নিজেও মানে হেৰি হৈ আছোঁ কিন্তু তথাপিতো আকৌ পূজাৰ বন্ধত আহিলে মেলিলে অকণমান এৰেঞ্জমেণ্টটো কৰিব লাগিব আপোনালোকে জনাবচোন মোক কমেণ্টত কি ভুল হৈ আছে বা কেনেকুৱা কি হয় গতিকে আৰু আপোনালোকৰো নবৰে যদি এক্সপিৰিয়েঞ্চ আছে বা যি আপোনালোকে মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে কৰিব পাৰে গতিকে ইমানকে কৈ আজিৰ ভিডিঅ'টো মই শেষ কৰিব ওলাইছোঁ গতিকে থেংকছ ফৰ ৱাচিং লাভ ইউ অল এণ্ড আৰু যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই